কেৱল মাত্ৰ কেইটামান বিশেষ মানদণ্ডৰ ওপৰত ভিত্তি কৰি বিদেশীসকলক অসমীয়া স্বীকৃতি দিয়াটো সমীচীন নহয়, উচিত নহয়। সিহঁতটোতো অসমীয়া হোৱাটো দূৰৰ কথা, ভাৰতীয় নাগৰিকেই নহয়। অসমীয়া এটা জনগোষ্ঠী নহয়, অসমীয়া এটা বৃহত্তৰ জাত আৰু সিমানেই ইয়াৰ খিলঞ্জীয়া মুছলমান সকলৰো হয়। যেতিয়া কোনো এজন মানুহে প্ৰশ্ন কৰে তুমি মিচিং নে অসমীয়া, তেতিয়া উত্তৰদাতাই কয় যে মই মিচিং, ৰাভাসকলে মই ৰাভা, বড়োসকলে মই বড়ো বুলি পৰিচয় দিয়ে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে উত্তৰদাতাই নিজকে অসমীয়াৰ পৰা পৃথক কৰিছে, নহয়। সেই মিচিং, সেই বড়ো, সেই ৰাভা বুলি যে পৰিচয় দিছে, ইয়াৰ অৰ্থ হ'ল সেই ব্যক্তিজন মিচিং জনগোষ্ঠীৰ মানুহ, সেই ব্যক্তিজন ৰাভা জনগোষ্ঠীৰ মানুহ আৰু সেই ব্যক্তিজন বড়ো জনগোষ্ঠীৰ মানুহ। সি কেতিয়াও নিজকে অসমীয়াৰ পৰা পৃথক বুলি নাভাবে, কাৰণ অসমীয়া এটা জনগোষ্ঠী নহয়, অসমীয়া এটা বৃহত্তৰ জাতি আৰু সেই বৃহত্তৰ অসমীয়া জাতিত বড়ো, ৰাভা, মিচিং, কছাৰী, আহোম, মৰাণ, মটক সকলো একেলগে আছে। কোনো এগৰাকী আহোম মানুহক মানুহে প্ৰশ্ন নকৰে যে তুমি আহোম নে অসমীয়া। কোনো কলিতা মানুহ এজনক প্ৰশ্ন নকৰে তুমি কলিতা নে অসমীয়া, কাৰণ আহোমসকলক, কলিতাসকলক, মৰাণসকলক, মটকসকলক বাই ডিফল্ট অসমীয়া বুলি ভাবেই আৰু হয়। আৰু ঠিক তেনেদৰে আহোম যেনেদৰে অসমৰ অসমীয়া, কলিতা যেনেদৰে অসমৰ অসমীয়া, ঠিক তেনেদৰে মিচিঙো অসমৰ অসমীয়া, বড়োসকলো অসমৰ অসমীয়া, ৰাভাসকলো অসমৰ অসমীয়া। কিন্তু জনগোষ্ঠীয় ফালৰ পৰা বা ভাষিক দৃষ্টিকোণৰ ফালৰ পৰা সেই জনগোষ্ঠীসমূহৰ এটা সুকীয়া পৰিচয় আছে আৰু সেই সুকীয়া পৰিচয়ক লৈ যদি এইজনমান ব্যক্তিয়ে সেই জনগোষ্ঠীসকলক অসমীয়াৰ পৰা পৃথক বুলি ভাবে, তেতিয়াহ'লে সেইটো আপোনালোকৰ ভুল, এই জনগোষ্ঠীৰ ব্যক্তিসকলৰ ভুল নহয়। অসমত থকা প্ৰতিটো জনগোষ্ঠীৰ উৎপত্তি অসমত হোৱা নাই, বিভিন্ন সময়ত বিভিন্ন ঠাইৰ পৰা প্ৰব্ৰজন হৈ অসমলৈ আহিছে। ঠিক তেনেদৰে মুছলমানসকলো প্ৰব্ৰজন হৈ আহিছে, মিচিংসকলো প্ৰব্ৰজন হৈ আহিছে আৰু সেই প্ৰব্ৰজনৰ সময়সীমাৰ ভিত্তিতে নিৰ্ধাৰণ কৰা হৈছে অসমীয়াৰ সংজ্ঞা, যেতিয়া অসম চুক্তি ৰূপায়ণ হৈছিল। ইয়াত এটা কথা মই নদি ক'ব পাৰোঁ যে অসম সাহিত্য সভাৰ মাননীয় সভাপতিগৰাকীয়ে যি চৰ অঞ্চলৰ ব্যক্তিসকলৰ কথা কোৱা হৈছে, ইয়াৰ আধা বা অধিকাংশ লোক 1971 চনৰ 24 এপ্ৰিলৰ পূৰ্বে অহা নহয়। সিহঁতটোতো অসমীয়া হোৱাটো দূৰৰ কথা, ভাৰতীয় নাগৰিকেই নহয়। কেৱল মাত্ৰ অসমীয়া বিষয়ত পাছ কৰাৰ ওপৰত ভিত্তি কৰি বা এটা চেঞ্চাছত নিজকে অসমীয়া বুলি পৰিচয় দিয়াৰ ওপৰত ভিত্তি কৰি কোনো বিদেশী নাগৰিকক অসমীয়া বা ভাৰতীয় স্বীকৃতি দিয়াটো উচিত নহয় বুলি ভাবোঁ। ঠিক তেনেদৰে কেৱল জনগোষ্ঠীয় আৰু ভাষিক দৃষ্টিকোণৰ ফালৰ পৰা এগৰাকী মিচিঙে নিজকে মিচিং, এগৰাকী বড়োৱে নিজকে বড়ো, এগৰাকী ৰাভাই নিজকে ৰাভা, এগৰাকী তিৱাই নিজকে তিৱা বুলি দিয়া পৰিচয়ক লৈ সেই জনগোষ্ঠীয় লোকসকলক অসম আৰু অসমীয়াৰ পৰা একাষৰীয়া কৰাটো উচিত নহয়। যদি কৰে, একাষৰীয়া কৰাৰ পিছত যি পৰিস্থিতিৰ উদ্ভৱ হ'ব, তাৰ বাবে কিন্তু জগৰীয়া আপুনিয়েই হ'ব লাগিব। এই অসমখন যিমান আহোমৰ, সেই অসমখন যিমান কলিতাৰ, সেই অসমখন যিমান মৰাণ মটকৰ, সিমানেই মিচিঙৰো হয়, সিমানেই বড়োসকলৰো হয়, সিমানেই ৰাভাসকলৰো হয় আৰু সিমানেই তিৱাসকলৰো হয় আৰু সিমানেই ইয়াৰ খিলঞ্জীয়া মুছলমান সকলৰো হয় আৰু ইয়াৰে সমূহ অসমীয়াভাষী লোকৰ। সেয়েহে কেৱল মাত্ৰ কেইটামান বিশেষ মানদণ্ডৰ ওপৰত ভিত্তি কৰি বিদেশীসকলক অসমীয়া স্বীকৃতি দিয়াটো সমীচীন নহয়,